চৰকাৰ আছে 15 বছৰৰ 30 বছৰৰ আগত যেতিয়া CPIM চৰকাৰ আছিলে কাৰ্বি আংলঙত তেতিয়া কাৰ্বি আংলঙৰ যে জাতি মাজৰ সংঘাত কাৰ্বি মাজত বহুতো সংঘাত দেখা পাইছে সেইকাৰণে CPIM কাৰ্বি আংলঙৰ ৰাইজে বিদায় দিয়া হৈছে ইয়াৰ পিছত আকৌ কংগ্ৰেছৰ শাসনৰ আমলত আটাইতকৈ উগ্ৰপন্থী জন্ম হৈছে ইয়াতে উগ্ৰপন্থী জন্ম হোৱাৰ লগে লগে ইয়াত অপহৰণ কিডনেপ হত্যা কৰা আমি দেখা পাইছো আৰু চান্দা ডনেশ্যন তোলা এতিয়া হৈছে আমাৰ ভাতৃত্বৰ মাজৰ সংঘাত হোৱা আপোনালোকে দেখা পাইছে কংগ্ৰেছৰ শাসনৰ মূলত সেইকাৰণে কংগ্ৰেছক বিদায় দিয়া হৈছে ইয়াৰ আগত CPIM কাৰ্বি আংলং ৰাইজক বিদায় দিয়া হৈছে তাৰপিছত আকৌ কংগ্ৰেছৰ বিদায় হৈছে কাৰণ কাৰ্বি আংলং ৰাইজে জানে ইয়াৰ সকলো জাতি জনগোষ্ঠীবিলাকৰ সহজ সৰল মানুহবিলাকক ইয়াত বেছি মিছা কথা ক'লে মানুহে বেয়া পায় সেই বেয়া পোৱাৰ কাৰণে ইয়াত ৰাইজে কংগ্ৰেছ আৰু CPIM দলক কাৰ্বি আংলঙৰ পৰা বিদায় দিয়া হৈছে ইয়াৰ পিছত আজি 2-3 বছৰৰ আগত ৰিজনেল পাৰ্টি এটা ওলাইছে জিআই কাথাৰ APSLC দলত তেওঁলোকৰ সংবিধানৰ কথা কয় আৰু সংবিধানবিলাক যিবিলাক কয় কনষ্টিটিউচনৰ কথা যিবিলাক কয় তেওঁলোকৰ কিন্তু সঁচা কথা কোৱা নাই তেওঁলোকে আধৰুৱা সংবিধান কথাহে তেওঁলোকে কৈছে ইংৰাজীৰ পৰা কয় ইংলিছৰ পৰা কয় হাফ ট্ৰুথ বুলি কয় তেওঁলোকে হাফ ট্ৰুথে ৰাইজক বুজাইছে গতিকে মানুহবিলাকৰ গম পাইছে তেওঁলোকৰ যিটো নেকি প্ৰচাৰ কৰি আছে তেওঁলোকৰ অপপ্ৰচাৰ মিছপ্ৰপাগাণ্ডা মনোহজা কথা পলিটিকেল কনস্পিৰেচি কথাহে তেওঁলোকে কৈ আছে গতিকে ৰাইজে গম পাইছে APSLC দলৰ পৰা আপোনালোকে দেখা পাইছে দল ত্যাগ কৰি প্ৰত্যেক দিনে অহাকালিও হ'ব আপোনালোকে আজিও ইয়াৰ পিছত আকৌ কংগ্ৰেছৰ কাৰ্যালয়ৰ এতিয়া আকৌ ইয়াত ডিফু বৰ্তমানলৈকে 4-5 মান হ'ব এতিয়াও কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি প্ৰায় 500-600 পৰিয়ালে তাতে ভাৰতীয় জনতা পাৰ্টি জিলা কাৰ্যালয়তে এতিয়া আছে ইয়াৰ পিছত আমি তাতে অংশগ্ৰহণ কৰিম অহাকালিও শচীনঘাটা সমষ্টিত প্ৰায় 3-4 হাজাৰ APSLC আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে যোগদান কৰিব এনেধৰণৰ আকৌ 4 তাৰিখেও কুফলি কনষ্টিটুৱেঞ্চি আছে 5 তাৰিখেও আছে 5 তাৰিখত দেওপানী আছে আৰু ইয়াত 6 তাৰিখ 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ এইটো কাৰ্যসূচীটো আছে প্ৰত্যেক সমষ্টিয়ে এইটো কাৰ্যসূচীটো গৈ আছে গতিকে ৰাইজে গম পাইছে আৰু আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ সকলো মানুহে এটা সহজ সৰল মানুহ আৰু গম পায় ফট কৰি গম নাপাব কিন্তু লাহে লাহে যিবিলাকৰ অপপ্ৰচাৰ কৰা কথাবিলাক মনোহজা কথাবিলাকৰ গম পাব তেতিয়া মানুহে তেওঁলোকৰ বিশ্বাস নকৰে হ'ব বিষয় মানে আপোনাৰ সিহঁতৰ কাৰণে ক্লিয়াৰলি কৈ দিম কাৰণ আমি এইটো মানে জইনিং কথা ক'লে মানে আমি মানে এতিয়াৰ পৰা নহয় বহুত দিন আগৰ পৰা আমাৰ মানে আলোচনা কৰা আছে প্ৰিপেয়াৰ কৰা আছে কাৰণ আমি উঠনি কোৱা নিচিনা তেনেকুৱাই মই আকৌ ৰিপিটলি ক'ম কাৰণ আমি চাইছোঁ যে জাগাত লৈ কথা নহয় মানে ডেভেলপমেণ্ট বস্তুটো আজিকালি দিনততো লাগে এই লাগে মানে ই হিচাপ আমি ডেভেলপমেণ্ট কি কাৰণে লাগে ক'লেতো আমি চাওঁ অটো ড্ৰাইভাৰ একজন আমি সোমাইনো মানুহ এই সোমাইনো মানুহ হিচাপত হ'লেও চাওঁ আমাৰ CM ছাৰ তুলিৰাম ৰঙাহে সি আমাক টাইম দি পেলাই আমাৰ কষ্ট আমাৰ কি ইছ্যু আছে সি মানে আমাক মানে কথা আলোচনা কৰি ইমান ধুনীয়াকৈ আমাক টাইম দিলে এতিয়া কথা হৈছে আপোনাৰ এই 2000 জন ৰিলি এইটো কথা অহা নাই হোৱা নাই মানে এইটো আপোনাক মই ক্লিয়াৰলি কৈ দিম এইটো 2000 বুলি মানে আমি নকওঁ ক'লে মানে এপ্ৰক্সিমেটটো আমি নাজানো হ'লেও মানে আজি মিটিঙত আমি মাছ জইনিংটো মিনিমাম আমি 1000 প্লাছটো আছে হ'লেও ডিউ টু ৱেডাৰ ৰিজন বি আছে আৰু আজি স্কুল ছেটাৰডে হয় কোনোবা স্কুল ডিউটি বেছিক ডিউটি থাকি যায় মানুহ সেইটো কাৰণে সিহঁতৰো মানে নিজৰ কাম ব্যৱস্থাত মানে আধা আধি হ'লেও মানে ইয়াতে 900 না 850 মানুহটো আমাৰ BJP মাছ জইনিঙতো আছে নাই 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 এইবোৰ মানে আমাৰ মাজত এইটো ভাল প্ৰশ্ন গুড কুৱেশ্যন কাৰণ আমি এতিয়া এজ এ অটো ড্ৰাইভাৰ টিম লৈ পেলাই আমি এই প্ৰগ্ৰামখন আমি পাতিছোঁ ভাগন অখিৰবাৰৰ পৰা ভালে ভালে হৈছে চলিছে হ'লেও এই আপোনাৰ প্ৰশ্নটো ক্লিয়াৰেশ্যনটো এনেকুৱা হয় কাৰণ আমি অটো এছ'চিয়েশ্যনটো আছে কাৰণ আমি অটো এছ'চিয়েশ্যন বিয়ণ্ড
বস্তু কাম কৰে ক'লে সিহঁতৰ লগত আমাৰ মাজত ক্লেছ বস্তু থাকি যাব গতিকে চব মাজতে আমি অফিচিয়েলি বস্তু হ'ব লাগে কাৰণে আমি পাৰ্চনেলি আমাৰ গ্ৰুপত যাই পেলাই অটো এছ'চিয়েশ্যনৰ অফিচত যায় তাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ভাইচ প্ৰেচিডেণ্ট এই হিচাপত প্ৰেচিডেণ্ট সন্মুখতে আমি এই প্ৰগ্ৰাম চিডিউল প্ৰগ্ৰাম পাৰ্পজ ইছ্যুবিলাক আমি কৈ পেলাই সিহঁতৰ আমাক ক'লে যে যদি তোমালোকে এই প্ৰগ্ৰামখন এনেকা ভাবি পেলাই এইটো এজেণ্ডা লৈ পেলাই মনাব ক'লে আমাৰ ছাইডৰ পৰা একো আপত্তি নাই কাৰণ মানুহ আমাৰ ড্ৰাইভাৰ ক'লেতো চবতো সমান চবতো মানে চলিব লাগে ভালেকে এতিয়া আমাৰ ছাইডৰ পৰা কোৱা একোৱে নাই কাৰণ আপোনালোকে এই প্ৰগ্ৰাম থোৱাটো বহুত ভাল কাৰণ ইটো ছিষ্টেমত যদি গ'লে এইটো চবো মানে এইটোতো ভাল পাব গতিকে আপোনালোকে চব ষ্টেণ্ডত যায় মানুহক জনাই দিব যে প্ৰগ্ৰাম আমি এই দিনত পাতিব না আমুক যি ডেট হ'লেও আমি তোমালোকে জনাই দিব কিন্তু আহিব আৰু আমাৰ ছাইডৰ পৰা একো প্ৰব্লেম নাই আৰু কোৱা ইয়াত আমাৰ মাজত মানে একটা মানে আকৌ বেলেগে একটা অৰ্গেনাইজেশ্যন পৰা আকৌ বেলেগ ওলোৱা এইটোতো মানে কিবা হয় এইটোতো মিছ আণ্ডাৰষ্টেণ্ডিং হয় আমাৰ মাজত এইবিলাক একো নাই আমি একেটা আছে এছ'চিয়েশ্যন বি আছে আমিও আছে লগতে আমি ভালে ভালে চলি আছে